গাইজ কি খবৰ মানে এইবোৰ বন নহয় মই হয় মানে পটককৈ এটা জেগাত আহিবলগীয়া হ'ল চ' আহি গ'লোঁ আৰু ধুনীয়া নেচাৰেল বিউটি মাজত আছোঁ। হেল্ল' বন্ধুসকল, কি খবৰ তোমালোকৰ? সকলো ভালে আছে চাগে? ভাল থকাটোৱে লাগে। আজি আকৌ বহুত দিনৰ মূৰত ওলাই আহিছোঁ। আজি বহুত ধুনীয়া জেগা এটাত আছোঁ। কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হিলডুবি ৱাটাৰফল বুলি কয়, তাতে আহিছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই। চ' আজি ভাবিছোঁ অকণমান ভিডিঅ'টোৰ জৰিয়তে অকণমান পৰিৱেশখিনি দেখাওঁ। না প্লেচ মজা। এইফালে জেকচন ভাই, ধন্তি ভাই, মানে হঠাৎ এটা প্লেনিং হ'ল, আহিবলগীয়া হ'ল। লগৰতে ফোন কৰিলে চ' পটাপট আহি গ'লোঁ। বহুত ধুনীয়া প্লেচ এটাত আছোঁ এতিয়া বৰ্তমান। কৈ দিয়া মানস ভাই, জেকচন ভাই ক'ত আছোঁ? আমি এতিয়া বৰ্তমান কাৰ্বি আংলং হিলডুবিত আছোঁ। হিলডুবি আপোনালোকে আহিব পাৰে। চিলনীজানৰ পৰা 6 কিলোমিটাৰ। চিলনীজানৰ পৰা 6 কিলোমিটাৰ দূৰত। বহুত ধুনীয়া প্লেচ হয় আৰু ক'ত যোৱা হয় চাই লওঁ। ফাৰ্ষ্ট আমি আমাৰ ডেষ্টিনেশ্যন বুলি নাই আৰু এনেই আহিছিলোঁ, ফাৰ্ষ্ট ইয়াতে সোমাইছোঁ। ভিউ আপোনালোকক মই দেখাই দিছোঁ ধুনীয়াকৈ চিনত। নেচাৰেল বিউটিৰ মাজত থাকিলে মনটো কিবা ভাল লাগি যায়। চ' এনেকুৱা ধৰণৰ জেগাত আপোনালোকে আহিব পাৰে। ত' মানে যিটো চকুন কয় না, মনৰ শান্তি বোলা বস্তুটো পায়। চ' আহক আপোনালোকে এক্সপ্ল'ৰ কৰক। सारी दुनिया से मुझे क्या लेना है बस तुझको ही पहचान। মানে কেছ এটা হৈ গ'ল। মই মানে বাইকৰ চাবিটো মানে বাইকতে লগাই থৈ গুচি আহিলোঁ। মানে ইমানেই মানে ভাল লাগিছে প্লেচটো, মানে ৰখিবই নোৱাৰিলোঁ। চ' বাইকখন আছে ঠিকে থাকে, তো পালোঁ আৰু বাইকখন। ইয়াতে মানে আহি ইমানেই ভাল লাগিছে, মনটো মানে যাবলৈ মনেই যোৱা নাই। কেনেকৈনো ইমান দেৰি হৈ গ'ল, 2 ঘণ্টামান থাকিলোঁ মানে গমেই নাপালোঁ। চ' এতিয়া টাইমো হৈ গ'ল, নহ'লে ৰাতি হ'লে দিগদাৰ হ'ব। ঠাণ্ডাও আজিকালি, ঠাণ্ডা দিন আহিলেতো জেকেট নাই অনা। চ' ইয়াৰ পৰা ওলাই দিওঁ। ফটো মৰা হৈ গ'ল আৰু অকণমান ঘূৰিলোঁ। চ' নেক্সট আমি দেওপানী মন্দিৰ গৈ আছোঁ, লগ পাইছোঁ তাত। তো গাইজ, আমি আমাৰ লাষ্ট ডেষ্টিনেশ্যনৰ পৰা ওলাই ডাইৰেক্ট মন্দিৰলৈ আহিলোঁ। দেওপানী মন্দিৰত সোমালোঁ। তো ইয়াতে চাকি তাকি জ্বলালোঁ। মানে বেছি ভিডিঅ' কৰা নহ'ল, সন্ধিয়া হৈ আহিলেতো ভিডিঅ' কোৱালিটিও বৰ ঠিক নাপাব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল, বেছি ভিডিঅ' কৰা নহ'ল। তো সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কিবা এটা কৰি দিব আৰু।